Hey guys, welcome back to my channel আৰু মই পল্লৱী মোৰ চেনেল আসাম হাৰ্টবিটছৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া বাইছে সন্ধিয়া 7টা মই ইভিনিং টাইমত ব্লগটো ষ্টাৰ্ট কৰিছো দেখাম এতিয়া কি কৰো কি নকৰো বৰ্তমান সময়টো আমি সিৰিয়েল চাই আছো বলক আপোনালোকক দেখাও আয়ু দিছো আৰু এফালে আমাৰ বহি আছে গান্ধী বাইদেউ জুম কৰা হৈ আছে দে বহুত বেছি গান্ধী বাইদেউ বহি আছে আৰু সেইফালে দেখিছে যে ইফালে কিচেনটো আছে তাতে মা কিবা কিবি বনাই আছে আৰু ইফালে টিভি চলি আছে আৰু আমাৰ টুমুটমু এইটো চাওক কেনেকৈ বাহিৰত ঘূৰি ফুৰিছে টুকটুক ক'ত টনি এফালে এফালে টনি অঁ নাহে দেখোনি আৰু এতিয়া বাৰু চিৰিয়েলকেইখনকে চাই লওঁ সম্পূৰ্ণকৈ তাৰপিছত চাই থাকিব ব্লগটো আজি ইভিনিং টাইমত অলপ জগিং কৰিব গ'লো ভাবিছোঁ দুটামান ক্লিপ বনাই ৰাখিছোঁ ন ভাবিছোঁ সেইকেইটা এড কৰি দিওঁ আপোনালোকে চাব পাৰিব এটা বহুত ধুনীয়া পৰিৱেশ হয় সকলো দৌৰি আছে ৰাস্তাৰ কাষত হয় পাহাৰৰ চাইডত হয় চাই থাকিব ভিডিঅ'টো মই ক্লিপটো এড কৰি দিছোঁ এইখন হৈছে আমাৰ ঘৰৰ ওচৰৰে এখন ফিল্ড ইয়াতে বহুত ল'ৰা ছোৱালী খেলিব আহে ইভিনিং টাইমত আমি এইটো টাইমত ইভিনিং টাইমত মানে ইয়াত অলপমান এনেই দৌৰিব যাওঁ আৰু বহুত ধুনীয়া পৰিৱেশ হয় চাৰিওফালে সেউজীয়া হয় পাহাৰ আছে আৰু ৰাস্তাটো একদম কাষতে হয় বহুত ভাল লাগিল গৈ মানে আমি সদায় যাওঁ ইভিনিং টাইমত আৰু তাৰ পৰা আহিলোঁ দেখিছেই নহয় এইবিলাক কিবা কিবি কৰি ভিডিঅ' বনাই আছিলোঁ এইটো মোৰ টনিৰ লগতো বনালোঁ আৰু এইজনী পাগলী দেখিছেই নহয় কি কৰি থাকে আৰু এনেকৈ কৰিয়ে ইভিনিং টাইমটো পাৰ কৰিলোঁ মানে ইভিনিং টাইমটোত ইমান ব'ৰ হওঁ কি কৰোঁ কি নকৰোঁ লাগে তো এইবিলাকেই ধেমালি কৰি থাকোঁ হেই গাইজ এতিয়া পাইছে সন্ধিয়া 7টা আৰু আমি এনেকৈ বহি আছোঁ তাই আৰু ইফালে তলত আছে টনি আৰু আজি মই সন্ধিয়া টাইমটোত মানে আজি ব্লগটোত বিশেষ একো নকৰিলোঁ জাষ্ট দৌৰিব গৈছিলোঁ সেইখিনি মই ক্লিপ বনাই থৈছোঁ যদি মই পাৰোঁ ভিডিঅ'টোত ফ্ৰণ্টত আগতেই এড কৰি দিম আৰু এতিয়া পাইছে সন্ধিয়া 7টা 7:30 মান হ'ল নেকি মই আপোনালোকৰ লগত এটা বস্তু শ্বেয়াৰ কৰিম এখন বুক নহয় আচলতে এখন এলবাম হয় বহুত পুৰণা এলবাম যেতিয়া মই এজ আছিলে মোৰ চাগে 3 years আছিলে মোৰ এজ 3 years আছিলে তেতিয়া এখন কিনা অৱস্থাটো দেখিছে মই এখন আপোনালোকক দেখাম আজি শ্বেয়াৰ কৰিম আৰু আপোনালোকে দেখিছে আমি পাকাত বিচনা কৰি লৈ আছোঁ মোৰ ফেচটো ভালকৈ আহা নাই আমি পাকাত বিচনা কৰি লৈ আছোঁ আৰু আমি আজি পাকাতে শুম চাগে কাৰণ ভিতৰৰ ৰুমকেইটা ইমান গৰম মানে ফেন চলায়ো বহুত গৰম হয় সেইকাৰণে আমি এইটো ৰুমতে শুম আজি মই শুম ইয়াতে শুম তলতে আৰু এইফালে মোবাইলত লাগি আছে আৰু এইটোক চাওক বান্দৰটোক কেনেকৈ শুই আছে চুকু আৰু ঠিক আছে তেনেহ'লে মই আপোনালোকক মোৰ কেইখনমান চাইল্ডহুড ফটো আৰু মোৰ ফেমিলি কেইখনমান ফটো আপোনাক দেখাই আছোঁ চাই থাকিব এইখন হৈছে এলবামখন বহুত পুৰণা হৈছে মানে বহুত মই বেলেগ এখনত শ্বিফ্ট কৰিম ভাবিছিলোঁ ফটোখিনি কিন্তু এখন মোৰ বহুত পুৰণা এলবাম হয় সেইটো কাৰণে মোৰ পেলাই দিব মন নাই আৰু এখন মই বহুত সৰুতে লিখিছিলোঁ পল্লৱী মেধি এনেকৈ কৰি আৰু বলক এলবামখন চাওঁ অলপ দেখাম ভালকৈ নেদেখাওঁ বাৰু লাজ লাগে মোৰ ইয়াতে কিবা কিবি লিখা আছে এনেকৈ কৰি আৰু মানে ফটোবিলাকো চিডিত লগাই থোৱা হোৱা নাই আৰু এইখন হৈছে মোৰ যিখন মানে আমাৰ আছামিজৰ চাইল্ড মেৰিজ হয় ন তাৰ ফটো আৰু মোৰ ফ্ৰেণ্ডৰ লগত এই লাজ লাগে দেখাব তাৰপিছত এয়া হৈছে মোৰ চাইল্ডহুড ফটোবিলাক ভালকৈ একদম লগোৱা নাই জাষ্ট যেনে তেনে মানে চিপকি আছে এলবামখনো বহুত পুৰণা মই যেতিয়া ক্লাছ 2 নে 3 আছিলোঁ তেতিয়াৰে এখন এলবাম আৰু এয়া মোৰ চাইল্ড ফটো এখন মোৰ ফাৰ্ষ্ট চাইকেল আছিল দেখাব লাজ লাগে তেওঁ দেখাইছোঁ আৰু এইখনত এইখন নহয় এইখনত মানে মা পেহী খুৰী এনেকৈ কৰি আছে আৰু এয়া দেখিছেনে মই একদম টম্বয় আছিলোঁ মানে আৰু কেইখনমান সকলোখিনি নেদেখাওঁ আৰু কেইখনমান দেখাওঁ মানে মোৰ পাপা ফৌজত আছিল ন তো
তো এইটো পেজত আছে এয়া মোৰ মা পাপা আগতে আৰু এয়া মোৰ পাপা ফৌজত যেতিয়া আছিলে এয়া মা পাপা ঘৰত এখন মই সৰুতেই মাৰিছিলোঁ এনেকৈ কৰি তো বেছি নেদেখাওঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব এইখিনিতে চামথিং কিবা কিবি ফটো আছে এইজনী মোৰ মাহী হয় আৰু একদম চিডিল লগোৱা নাই ফটোবিলাক আপোনালোকে দেখিছে এনেকৈ কৰি আছে কিনো দেখাম মই এনেকৈ কৰি ভাবি পোৱা নাই তথাপিও মানে যিকেইখন পাৰোঁ দেখাই দিছোঁ আৰু শেষ হৈছে মই আপোনালোকক দেখাম ভালকৈ যদি মই এখন এলবাম কিনিম ন তাতে ভালকৈ ফটোবিলাক লগাম তেতিয়া দেখাম আৰু এখন ফটো দেখাওঁ এইখন চাওক এইখন মই যেতিয়া 2 নে 3 ইয়াৰ্ছ আছিলোঁ তেতিয়াই আৰু এই যে মই যেতিয়া দিল্লীত মোৰ ফ্ৰেণ্ড এজন আছিল বহুত ভাল ফ্ৰেণ্ড আছিলে চাইল্ডহুড অৰ্জুন বুলি কয় সি আৰু মই বেছি নেদেখাওঁ বাৰু এতিয়া চাওক ফটোবিলাক এনেকৈয়ে থৈ দিছোঁ আৰু চাই থাকিব ব্লগটো আৰু ফটোকেইখন মোৰ চাইল্ডহুড ফটোকেইখন কেনে পালে মোক জনাব হা আপোনালোকে ফটোকেইখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনে পালে জনাব আৰু এতিয়া যাওঁ আমি ভাত খাব ভাত মানে মই চাগে ডাইটতে আছোঁ তথাপিও আজি চিকেন আনিছে ন যিহেতু মই চিকেন বহুত ভাল পাওঁ তো চাওঁ কি খাওঁ ব'লক আপোনালোকক দেখাওঁ গাইজ এয়া চাওক আমি মানে মোৰ টমিক মই কি খুৱাওঁ নাই ৰাতি টাইমত আৰু এয়া হৈছে অলপমান ভাত আৰু মাংস হৈছে মাংস হয় এইটো মানে হেৰি কৰা নাই তেল নিমখ বা এনেকৈ দি ভাজা নাই জাষ্ট বইল কৰি তাত হালধি আৰু নিমখ দিয়া হৈছে আৰু এনেকৈ মানে আমি তাক খুৱাওঁ আৰু তাক যদি এনেকৈ বনাই দিওঁ ন মছলা চছলা দি সি খাব বেয়া পায় জাষ্ট এনেকৈ বইল কৰি এনেকৈ দি দিলে সি খাই ভাল পায় টনি মাম এইটো চাওক কিন্তু ইয়াৰ যে দেখিছে নাখায় সি এনেকৈ তাক এতিয়া মই সৰু ল'ৰা ছোৱালীৰ নিচিনা সানি দিব লাগিব ধুনীয়াকৈ এয়া ভাতৰ ফ্ৰণ্টত বহি ল'লে সি কিন্তু সি নাখায় তাক এতিয়া মই সৰু ল'ৰা ছোৱালীৰ নিচিনা গোটেইখিনি সানি দিব লাগিব সানি ওচৰত এনেকৈ তাক দিব লাগিব পানী বাতিটোৰ সৈতে তাৰপিছত খাব এতিয়া চাওক তাক মাংসই ভাত দি থৈছোঁ সি ৱেইট কৰি আছে মোক কেতিয়া সানি দিব আৰু মই কেতিয়া খাম টনি মাম কোনে খাব চুনীয়াবা মাম খাম কয় তো খাব মন গৈছে কিন্তু এতিয়া সানি দিয়া নাই ঠিক আছে বাৰু মই টনিৰ ভাতখিনি সানি দিলোঁ আপোনালোক চাই থাকক আৰু এয়া চাওক আমাৰ টুনুৱে এতিয়া খাইছে ভাত তাকো চাওকচোন মাংস দিছোঁ খাওঁ নাখাওঁ এনেকৈ খায় বহুত ধুনীয়া সানি লাগিব তেতিয়াহে যদি খায় আৰু গ'লে আমি খাওঁগৈ তাক দিলোঁ ফাৰ্ষ্ট উলিয়াই কয় যে মানুহে কোৱা বলে কিন্তু আমাৰ সেনেকুৱা নহয় ফাৰ্ষ্ট আমি ইয়াক খুৱাওঁ আৰু দুটো খুৱাওঁ তো মানে পেৰাজনী খাবজনী তাৰপিছত আমি খাওঁ আৰু এতিয়া যাওঁ আমি খাব কাৰণে দুটো অলৰেডি মায়ে দিছে খাব আৰু এতিয়া যাওঁ আমি খাব কাৰণে আৰু এয়া খাব ওলাইছোঁ আজি মানে পাপা সপ্তাহটোত এদিন আহে ন সেইদিনাখন মাছ মাংস দুইটা আনে মই মানে এইকেইদিন ডাইটিং কৰি আছোঁ কেইটামান ভাত লৈছোঁ আৰু মাছ অকণমান আৰু মাংস অকণমান লৈছোঁ আৰু পিঁয়াজ আৰু জলকীয়া আৰু আচাৰ লৈছোঁ তো ঠিক আছে খাই লওঁ তাৰপিছত লগ পাই আছোঁ সেই গাইজ এতিয়া বাজিছে ৰাতিৰ কেইটা বাজিলে 11টা বাজিছে আৰু আমি পাকাত বিচনা কৰি লৈছোঁ শুবৰ কাৰণে আৰু ইফালে দেখিছে শুই ফোনহে টিপি আছে নেকি চাওঁ এবাৰ ফোন টিপাত কেনেকুৱা বিজি এইফালে চাওঁ নাচোন এফালে ফোন টিপি আছে আপোনালোকে দেখিছে আৰু আমি পাকাত বিচনা কৰি লৈছোঁ এনেই মানে আঁঠুৱা নতৰোঁ মহ ইমান নাই বাৰু কিন্তু পাকাত শুইছোঁ কাৰণে আঁঠুৱাটো তৰি লৈছোঁ কেমেৰাটো জানো মুখখন দেখা পায়নে নাই তৰি লৈছোঁ আৰু মূৰটো আছে সেইফালে তুমু মানে গম পাইছে চাগে মোৰ টিকলাটো টনিটো সেইফালে আছে আৰু আজি ব্লগটো মানে চাই কেনে পালে প্লিজ জনাব মানে এইকেইদিন মই সময় পোৱা নাই মই ভাবোঁ ৰেগুলাৰ ব্লগ বনাম বুলি কিন্তু মই সময় নাপাওঁ ব্লগ বনাব তো সেইকাৰণে আজি মানে অলপ থুলমূলকৈ বনালোঁ বহুত টোপনি ধৰিছে এতিয়া শুই যাওঁ ব্লগটো কেনেকৈ জনাব গুড নাইট